নমস্কাৰ, মোৰ নাম বিক্ৰম খাকলাৰী। মোৰ গাঁও হ'ল লালমাটি থাইজুগুৰি, থানা লামডিং, জিলা হোজাই ডিষ্ট্ৰিক্ট, আসাম। মোৰ যোৱা দেওবাৰে মোৰ ছোৱালী এজন অপহৰণ হৈ কিনে আছে ঘৰৰ পৰাই। উষাৰাণী খাকলাৰী তেখেতৰ নাম। ক্লাছ 9 মধ্যমীয়া বেলতলা স্কুলত পঢ়ে। তেখেতৰ মানে কোনো ভাল পোৱা কোনো কিবা নাই, কিন্তু তেখেতক মোৰ পৰা হিংসা প্ৰতি লৈ গৈছে না বুলি কেনেকা লৈ গৈছে। আজি 24 ঘণ্টাৰ পৰা 48 ঘণ্টা হৈছে, এতিয়ালৈকে কোনো মানে কিবা নাই, ৰিপৰ্ট নাই। আমি থানাত জনাইছো, এজাহাৰ দিছো। মই চিন্তা কৰিছো এইটো দুষ্ট চক্ৰটোৱে যিটো লৈ পেলাই অথনি যিটো ফোনত অকমান মেছেজ এটা পাইছিলে, মানে বান্ধি থৈছে, মানে এইটো 2 আখৰ মানে আৱাজটো মই শুনিব পাইছো। ছোৱালীটো বান্ধা অৱস্থাতে আছে আৰু মানে জংঘলৰ ভিতৰত এইটো আকৰ্ষণটো মই গম পাইছো। তো সেয়েহে মই অনুৰোধ কৰিছো যে আমাৰ জিলা আৰক্ষী বাহিনীয়ে যেনেকাই হওক, লামডিং থানা অন্তৰ্গতই হওক, নকুটি থানা অন্তৰ্গতৰ ভিতৰত হলেও যিকেইটা মানে জংঘল বা যিকেইটা আমাৰ অঞ্চলখিনি মানে সাৰ্ভে কৰি কিনা হলেও মোৰ ছোৱালীটোক মোক উভতি লাগে। মই নিৰুপায় মই বহুত চেষ্টা কৰিলো, বহুত মই জনালো। আমাৰ বড়ো সংগঠন যিমান আছে, এফচিৰ পৰা লৈ পেলাই যিমান আৰু আমাৰ বড়ো কছাৰী সমাজৰ পৰা লৈ পেলাই গোটেইকেইটাক মই জনাইছো, কিন্তু এতিয়ালৈকে মোৰ ছোৱালী কোনো মানে ৰিপৰ্ট নাই, মানে পুৰা গায়ব হৈ আছে, মানে উপসন্ধান নাই। সেয়েহে মই এই মিডিয়াৰ থ্ৰু দিয়ে মই আশাবাদী ৰাখিছো যে আমাৰ হোজাই জিলা আৰক্ষী বাহিনী আৰু আমাৰ নকুটি বা লামডিং থানা অন্তৰ্গত যিমান আমাৰ আৰক্ষী বাহিনীয়ে হওক, আপোনালোকৰ মোক সহায় লাগে। আপোনালোকে গম পাও নিশ্চয়, মই এজন সংগঠনৰ ল'ৰা হয়। মই আজি ঘৰত নিশ্চিন্তাকৈ মই থাকি পেলাই মই চলিব আহিছো, হলেও মোৰ ঘৰত আজি এনেকা উপদ্ৰৱ কিয় হয়, কিয় কৰা খালো? মই কাৰোবাৰ দুশ্মনী নাই, কাৰোবাৰ পৰা মই কোনো চোৰ কোনোবা কিবা কৰিব মই যোৱা নাই, বা কাকো মই দাবী ধমকি দিব যোৱা নাই। হলেও আজি মোৰ কণমানি শিশুটো আজি লৈ পেলাই যদি জংঘলত যদি বান্ধি কিনে যদি ধমকি যদি দে, কাৰোবাৰ মা দেউতাৰ অন্তৰত কেনেকা লাগিব, সেইটো মই মোৰ পৰা ৰিকুৱেষ্ট কৰিছো। মই বিক্ৰম খাকলাৰী, মই ৰিকুৱেষ্ট কৰিছো আমাৰ আৰক্ষী বাহিনীৰ সকলৰ ওচৰলৈ। সকলৰ ছোৱালী আছে, কোনোবা কিবা কৰিব মই যোৱা নাই, বা কাকো মই দাবী ধমকি দিব যোৱা নাই। হলেও আজি মোৰ কণমানি শিশুটো আজি লৈ পেলাই যদি জংঘলত যদি বান্ধি কিনে যদি ধমকি যদি দে, কাৰোবাৰ মা দেউতাৰ অন্তৰত কেনেকা লাগিব, সেইটো মই মোৰ পৰা ৰিকুৱেষ্ট কৰিছো। মই বিক্ৰম খাকলাৰী, মই ৰিকুৱেষ্ট কৰিছো আমাৰ আৰক্ষী বাহিনীৰ সকলৰ ওচৰলৈ। সকলৰ ছোৱালী আছে, সকলৰ ল'ৰা আছে, যাতে মোৰ ছোৱালীক যেনে তেনে হলেও দুষ্ট চক্ৰৰ পৰা যাতে উভতি দিয়ে, যাতে কোনো নষ্ট নহওক, যেনেকা লৈ গৈছে এনেকে যাতে উভতি পাম বুলি মই আমাৰ চৰকাৰৰ ফালৰ পৰা অনুৰোধ জনাই মই লামডিং থানাৰ অন্তৰ্গত মই সেইটো আৰক্ষী বাহিনীৰ কাৰণে মই বিনম্ৰভাৱে অনুৰোধ জনাইছো। ধন্যবাদ।